হেল্ল' এভৰিৱান, আজি মই কঁঠালৰ মুচি বনাবলৈ ভাবিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাই গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিবচোন। কঁঠালৰ মুচিখিনি ভালদৰে বইল কৰি লৈছোঁ। বইল কৰি হোৱাৰ পাছত এইফালে কেৰাহী এখনত আদা, নহৰু, জলকীয়া, পিঁয়াজ এনেকৈ ভালদৰে ভাজি লৈছোঁ। ভাজি হোৱাৰ পাছত বাতি এটাতে গৰম মছলা, জিৰা, ৰেড চিলি সকলোবোৰ মছলা দি এনেকৈ গুলি লৈছোঁ। গুলা মছলাখিনি এয়া পিঁয়াজত এনেকৈ ঢালি দিব। ঢালি দিয়াৰ পাছত অলপমান মছলাখিনি ভাজি থাকিব। ভাজাৰ পাছত এটা ধুনীয়া কালাৰ আহে। এয়া দেখিছেনে মোৰ এটা কি ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া মোৰ মছলা ভজা হৈ গ'ল। কালাৰটো আহিলে গম পাব আৰু যে মছলাখিনি ভজা হৈছে মোৰ। এয়া মই বইল হোৱা কঁঠালৰ মুচিখিনি ঢালি দিছোঁ। ঢালি হোৱাৰ পাছত পানীখিনি অলপমান শুকাবলৈ দিছোঁ। এয়া মোৰ গৰম মছলাৰ ওপৰত অলপমান দি দিছোঁ, যিহেতু মোৰ এয়া কঁঠালৰ মুচি হ'ব হৈছেই আৰু। আপোনালোকে এনেকৈ কোনে কোনে বনাই খাই পাইছে বাৰু মোক কমেণ্ট কৰি জনাবচোন। এয়া মোৰ কঁঠালৰ মুচি ৰেডি হৈ গ'ল আৰু আজিৰ কাৰণে বাই বাই।